बिटिआर सरकारनि बानजायनायाव दिनैनिफ्राय सानथामनि हाबाफारिजों मेहेर गोनाङै जागायजेनबाय नैथि क'क्राझार थुनलाइयारि फोरबोआ। क'क्राझार सहरनि साखाथि सान्दामारिनि कालचारेल कमप्लेक्सआव दिनै फुंनि समनिफ्रायनो रंगिना संगिनायै जागायजेनबाय नैथि क'क्राझार थुनलाइयारि फोरबोआ। बे थुनलाइयारि फोरबोआवनो गुबुन गुबुन जायगानिफ्राय गोबां गागि थुनलाइयारिफोरा सौफैनायखौ नुनो मोन्दों। अदेबानि थुनलाइयारि फोरबोआव सौफैनो हानाय गोबां आलासिफोरानो गोबां बेसेन गोसा बिबुंथि लाखिदों। बिथांमोना खौरांगिरिनि सिगाङाव थुनलाइयारि फोरबोनि बागै मा बुंदों फै आबुं बाथ्राफोरखौ मिथिना लानि। बड़ो लिटारेचार फेस्टिवলত आহি मैं अत्यंत सुखी। ইয়াত असंख्य মানুহ আহিছে, সাহিত্য বুলি আহিছে তেখেতসকল, লগতে অসমৰ ভিতৰৰ বাহিৰৰ দেশ বিদেশৰ পণ্ডিতসকলো আহিছে। আৰু ইয়াৰ দ্বাৰা এটা কথা হৈছে যে আমি ভাষা সাহিত্যৰ জৰিয়তে কেনেকৈ এটা সমন্বয় কৰিব পাৰোঁ, কেনেকৈ ইজনে সিজনৰ আবেগ অনুভূতি বুজি পাওঁ, এনেকুৱা ধৰণৰ ফেষ্টিভেলত এইবিলাক কথা আহি পৰে। আৰু এই সাহিত্য উৎসৱে যোৱা বছৰ তেনেকৈ কৰিছিলে আগৰবাৰ, আৰু এইবাৰো তেওঁলোকে তেনেকুৱা ধৰণৰ ধাৰণাত আগবাঢ়িছে। মই ভাবোঁ এটা বৰ ডাঙৰ পদক্ষেপ এই সম্পৰ্কত, আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ সাহিত্য উৎসৱ হৈ থাকিব বুলি মই আশা কৰিছোঁ। আগৰ পৰিৱেশ মই কোকৰাঝাৰত আছিলোঁ DIG হিচাপে 2001 চনত। তেতিয়াৰ পৰিৱেশতকৈ এতিয়াতো একদম বেলেগ হৈ গৈছে, আৰু এতিয়া পূৰা শান্তিৰ বাতাবৰণ সৃষ্টিৰ তাৰণা, তাৰপিছত মানুহে নতুনকৈ কাম কৰাৰ যিটো প্ৰেৰণা দেখিছোঁ মই মানুহৰ, আৰু ইজনে সিজনৰ লগত সুখ শান্তিৰে বসবাস কৰিছে, সেই ছবিখন দেখি মই ভাবিছোঁ আমি আচলতে আটাই কিয় শান্তি আৰু প্ৰগতি বিচাৰোঁ। সেইকাৰণে মই ভাবোঁ যে ৰাইজে সহায় সহযোগিতা কৰিলে গোটেই পৰিৱেশ পৰিস্থিতি আৰু আগলৈ যাব পাৰিব, আৰু সেইখিনি আশা কামনা। देखिए, कोकराझार साहित्योत्सव जो है ये दूसरी बार हो रहा है, और ये केवल बोडोलैंड या आसाम के लिए नहीं, केवल नॉर्थ ईस्ट के लिए नहीं, पूरे देश के लिए एक बहुत बड़ी चीज़ है। क्योंकि अभी तक जो लिटरेरी फेस्टिवल होते रहे हैं वो एक तरह से शहरी संस्कृति को दिखाने वाले हैं, और कोकराझार लिटरेरी फेस्टिवल वो नॉर्थ ईस्ट की जो महान संस्कृति है और यहाँ के समाज ने जो पिछले हजारों लाखों सालों में एक फोक कल्चर, लिटरेरी डेवलपमेंट बहुत संघर्षों के बाद भी जारी रखा, तो उसका आयोजन यहाँ होना एक बहुत बड़ी बात है। वो पूरे देश के लिए एक बहुत गौरव की बात है कि एक छोटी सी जगह में इतनी बड़ी हिम्मत करना, पूरे देश के राइटर्स को, स्कॉलर्स को बुलाकर और एक नई चीज़ की शुरुआत करना, तो उस दृष्टि से ये बहुत महत्वपूर्ण है। বাহিৰৰ পৰা এতিয়ালৈকে 300 মান more than 300 পাৰ্টিচিপেণ্টছ ইয়াতে উপস্থিত হ'ব পাৰিছে। লগতে আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা আজি আপোনালোকে দেখা পাইছে 2000 মান আমাৰ ইয়াতে অডিয়েন্স আহি পাইছে। আজিৰ পৰা আৰম্ভ হ'ল, এতিয়া ইনগুৰেল ছেশ্যন চলি আছে। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰাৰ পিছত আমাৰ কোকৰাঝাৰ সাহিত্য উৎসৱ যিখিনি ইয়াতে দ্বিতীয়বাৰৰ কাৰণে উদযাপন কৰা হৈছে এইটো আৰম্ভণি হ'ল, আৰু আজি বহুতকেইটা ছেশ্যনছ ইয়াতে আছে। কবিতা আবৃত্তিৰ পৰা লৈ আমাৰ কাহানী ইয়াতে কোৱা, লগতে আমাৰ বুক ৰিডিং, আৰু সন্ধিয়া আমাৰ এটা ড্ৰামা আছে বাদুং দুফা থিয়েটাৰ,
এইটো গোৱালপাৰাৰ পৰা আহিছে এটা ভাল এটা ইয়াতে ড্ৰামা আমি চাবলৈ পাম উপভোগ কৰিবলৈ পাম গতিকে আমাৰ যিখিনি ছেকেণ্ড কোকৰাঝাৰ লিটাৰেৰী ফেষ্টিভেল আছে এইটো ইয়াতে ধুনীয়াকৈ কালাৰফুলি ইয়াতে অলৰেডি মানে ষ্টাৰ্ট হ'ল ইনগুৰেল ছেশ্যনত আমাৰ যোনটো বাল্মীকি মহাৰিষি বাল্মীকি বিশ্ববিদ্যালয় হাৰিয়ানাৰ পৰা তেখেত প্ৰফেচাৰ ভৰদ্বাজ তেখেতে আহিছে লগতে ডক্টৰ মণিকা বেনাৰ্জী আমাৰ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ তেখেতে CEO তেখেত আহিছে লগতে অসম সাহিত্য সভাৰ সভাপতি তেখেতে আহিছে আমাৰ বড়ো সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আহিছে লগতে আমাৰ BTRৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত উপস্থিত আছিল আৰু আমাৰ অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াও আছিল বিভিন্ন মানুহ ইয়াতে উপস্থিত হৈছে আৰু আমাৰ বহুত মানুহ আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা বাহিৰৰ পৰা গোট খাইছে আৰু ইনগুৰেল ছেশ্যনটো অলমষ্ট মানে শেষ হ'বলৈ গৈ আছে ইয়াতে মই আপিল কৰিছোঁ যিটো এটা মানে এটা ক্ৰিয়েটিভিটিৰ উৎসৱ ইয়াতে মানে সকলো ইয়াতে উপস্থিত হৈ লেখকবিলাকৰ উৎসৱ ইয়াতে কবিবিলাকৰ উৎসৱ ইয়াতে বুদ্ধিজীৱীবিলাকৰ উৎসৱ আগত যিখিনি পৰিৱেশ আছিল আমাৰ কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলত হিংসাৰ এটা পৰিৱেশ আছিলে ইয়াতে ভয়ৰ এটা পৰিৱেশ আছিলে মানুহ এজনে আনজনক বিশ্বাস কৰিব পৰা নাছিল তো এনেকুৱা এটা পৰিস্থিতিৰ পৰা আজি 2 বছৰৰ পৰা এনেকৈ সাহিত্যৰ উৎসৱ যে ইয়াতে আমি কোকৰাঝাৰত পালন কৰিব পাৰিছোঁ য'ত বুদ্ধিজীৱীবিলাক একগোট হৈছে লেখকবিলাক একগোট হৈছে ইয়াতে কবিবিলাকে একগোট হৈছে আমাৰ আৰ্টিষ্ট ড্ৰামাটিষ্ট ফিল্ম মেকাৰ সকলো ইয়াতে আহিছে ইয়াতে মানে এটা ক্ৰিয়েটিভিটিৰ এটা উৎসৱ ইয়াতে পালন কৰা হৈছে সকলো দিশত শান্তিৰ এটা শান্তি বিৰাজমান হৈছে আৰু সকলোৱে ইয়াতে আহি পেলাই আজি সাহিত্য মানে উপভোগ কৰিব পাৰিছে এনজয় কৰিব পাৰিছে কবিতা আবৃত্তি এনজয় কৰিব পাৰিছে এই কাৰণে সকলোকে আপিল কৰিছোঁ সকলোৱে যাতে আহি পেলাই আমাৰ যেটা বেয়া কালচাৰ আছিলে ড্ৰাগছৰ কালচাৰ মানে এডিকশ্যনৰ কালচাৰ মানে জুৱাৰ কালচাৰ যিখিনি আছিলে এইবিলাক সকলো শেষ কৰি পেলাই এতিয়া নতুন যুগৰ মানে কিবা কৰাৰ সময় আহিছে ক্ৰিয়েটিভিটিৰ মানে পথত যোৱাৰ এটা দিন আহিছে গতিকে সকলোৱে এনেকুৱা যদি এক্টিভিটিত ইনভলভ হওঁ লাহেকৈ আমাৰ এণ্টি ছ'চিয়েল যিবিলাক এলিমেণ্টছ আছে ভাইলেঞ্চৰ এলিমেণ্টছ ড্ৰাগছৰ এলিমেণ্টছ এডিকশ্যনৰ এলিমেণ্টছ এইবিলাক শেষ হৈ যাব গতিকে সকলো ৰাইজক আহি পেলাই অংশগ্ৰহণ কৰি আমাৰ যোনটো দ্বিতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ এইটো ছাকচেছ কৰিবলৈ মই অনুৰোধ কৰিছোঁ নেপালৰ পৰা আহিলে বাংলাদেশৰ পৰা আজি আহি পাব শ্ৰীলংকাৰ পৰা আমাৰ আহি পাব থাইলেণ্ডৰ পৰা আমাৰ উপস্থিত হ'ল অলৰেডি কিছুমানে ভিজা পোৱা নাই আজিলৈকে ভিজা পাই পেলাই মানে কালি ৰাতিপুৱা আহি পোৱাৰ কথা আছে ইয়াতে তো গোটেই ভাৰতৰ পৰা মানুহ আহি পাইছে লগতে ফৰেন কাণ্ট্ৰিটোৰ পৰাও আমাৰ ইয়াতে মানুহ উপস্থিত হ'ব পাৰিছে ইয়াতে এইবাৰ আমি লেংগুৱেজটো টাৰ্গেট কৰা নাই তথাপি ইয়াতে 100ৰ বেছি আমি লেংগুৱেজ ইয়াতে হৈছে যোৱাবাৰ আমি লেংগুৱেজ টাৰ্গেট কৰিছিলোঁ 100 আমি লেংগুৱেজ টাৰ্গেট কৰিছিলোঁ কিন্তু 135 লেংগুৱেজেছ যোৱা বছৰ আহিছিলে এইবাৰ আমি যদিও লেংগুৱেজ টাৰ্গেট কৰা নাই তথাপি আমাৰ ইয়াতে 100ৰ বেছি লেংগুৱেজ উপস্থিত হৈছে Good news for everyone. St. Xavier Institute, Bongaigaon, in collaboration with Career Point IS Academy Guwahati, is going to hold FAC free workshop seminar event for FAC interested students. The said event is going to be on 8th of this month. Every FAC aspirant and interested student can join the event at 11 AM and the joining registration is still going on their official website www.careerpointas.com or you can directly contact them at 9387271386 8822807553 for registration. The address of the event is St. Xavier Institute, Sapaguri Road, 2nd floor above SBI North Bongaigaon, Assam. We know that the Assam Public Service Commission is going to organize a combined competitive examination 2022 for candidates, and there will be 793 vacancies in various posts across various departments of the Assam government administration. So for that examination, candidates can have such kind of encouragement and inspiration through this beautiful event. It's very mentionable that the St. Xavier Institute Bongaigaon provides an excellent coaching to crack every competitive exam, and teaching faculties of this institute are all from Delhi, Patna and Guwahati, who were so intelligent and highly educated. So why are you still waiting for? Go and register yourself.